গুড মর্নিং ফ্রেন্ডস, মই আপোনালৈ আগবঢ়াইছো জীৱন পৰিৱৰ্তন কৰাৰ এটা গুৰুত্বপূৰ্ণ টিপছ। হয় বন্ধুসকল, স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ইয়েছ মাই ডিয়াৰ ফ্ৰেণ্ড, বৰ্তমান সময়ত সকলো ঠাইতে এটা কথাকেই বাৰ বাৰ শুনিবলৈ পাওঁ, হাইৰিচ হাইৰিচ হাইৰিচ। বাট হোৱাট ইজ দ্য হাইৰিচ? Highrich is a multi-level mercantile company in the world. Yes, my dear friend. মই আপোনালোকক অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনালৈ পहुঁচিব পাৰে। স্ক্ৰীনত চাইছে কিছুমান ছাকচেছফুল ব্যক্তি যিহঁত তলৰ পৰা মানুহ এজনক হাত ধৰি ওপৰলৈ উঠাই আনিছে। ইয়েছ মাই ফ্ৰেণ্ড, এইটোৱে হাইৰিচৰ চিষ্টেম, কাৰণ হাইৰিচ হৈছে হেল্পিং প্লাছ আৰ্নিং প্লেটফৰ্ম। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি প্ৰত্যেকেই ইনকাম কৰোঁ। কি ইনকাম কৰোঁ? বহুত ধৰণৰ ইনকাম আৰু বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি থাকোঁ। হয়তো কোনোবাই চাকৰি কৰোঁ, কোনোবাই বিজনেছ কৰোঁ, আৰু কিছুমানে ব্যক্তিগত প্ৰফেশ্যনত কাম কৰি আছে। কিন্তু এটা কথা স্পষ্ট যে যিমান দিনলৈকে আমি কাম কৰিম, সিমান দিনলৈকে আমি ইনকাম কৰিব পাৰিম। যেতিয়া আমাৰ কৰ্মক্ষমতা হ্ৰাস পাব, তেতিয়া কিন্তু আমি একো ইনকাম ইয়াৰ পৰা নাপাওঁ। কিন্তু বন্ধুসকল চাওক, হাইৰিচ এনেকুৱা এটা চিষ্টেম দিছে। চাব, 3 খিলা পাতৰ এটা গছ পুলি, এই গছ পুলি যদি আপুনি ৰুব পাৰে, এই গছ পুলিক আপুনি যদি যত্ন কৰিব পাৰে, তেনেহ'লে আপোনাৰ এদিন নহয় এদিনা আপুনি এই গছৰ ফল পাব। এফালে গছে ফল দি থাকিব, আনফালে ডাল পাত আদি বিস্তাৰ কৰি থাকিব, আৰু এই ডাল পাত এইবোৰে হৈছে আমাৰ টিম। এইকাৰণে কৈছে টিম বনাও আৰু পইচা কমাও। কেৰালাৰ দুজন মহান ব্যক্তিত্ব, ফাউণ্ডাৰ এণ্ড MD মিষ্টাৰ KD প্ৰশাসন ছাৰ আৰু co-founder and CEO মিছেছ ৰীনা মেম, এখেতসকলৰ বাবে ধন্যবাদ, যিয়ে আমাৰ বাবে ইমান সুন্দৰ প্লেটফৰ্ম আৱিষ্কাৰ কৰিছে। মাই ডিয়াৰ ফ্ৰেণ্ডছ, এভৰি ফেমিলি নিডছ মানি। প্ৰত্যেক পৰিয়ালৰ টকাৰ প্ৰয়োজন। বাক্য এষাৰি আছে, বাংলা, বিহাৰ, উৰিষ্যাৰ নবাব সকলোৰে আছে টকাৰ অভাৱ। কিন্তু বন্ধুসকল, এই টকাৰ অভাৱ পূৰণ কৰিবলৈ কেতিয়াবা ভুল পথেৰেও যাবলগীয়া হয়। মাই ডিয়াৰ ফ্ৰেণ্ডছ, an important statistics, average monthly expense of a middle class family for survival. এটা গুৰুত্বপূৰ্ণ পৰিসংখ্যা চাওক, এটা মধ্যবিত্ত পৰিয়ালৰ জীয়াই থকাৰ বাবে গড় মাহিলী খৰচ 1945ত আছিল 10 টকা, আৰু 1965ত আছিল 100 টকা, 1985ত গৈ হৈছে 1000 টকা, 2005ত হৈছে গৈ 10,000 টকা, আৰু 2025ত হৈ যাব 1 লাখ টকা। অৰ্থাৎ 1945 চনত 10 টকা গৈ 2025 চনত মূল্য হৈ গৈছে 1 লাখ টকা। বন্ধুসকল, চ' মাই ফ্ৰেণ্ডছ, এনেকুৱা এটা প্লেটফৰ্ম বিচাৰি উলিয়াওক য'ত নেকি ঘৰৰ পৰা কাম কৰা সম্ভৱ হয়, স্মাৰ্টলি কাম কৰা সম্ভৱ হয়, ডিজিটেল কামত যাব পাৰি, অইন কাৰোবাক সহায় কৰি আমি ইনকাম কৰিব পাৰি, আৰু নেটৱৰ্ক নিৰ্মাণ কৰিব পাৰি, আৰু শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে আমি গণ্য হ'ব পাৰোঁ, আৰু সহায় কৰা আৰু উপাৰ্জন কৰা এটা মঞ্চ আমি উলিয়াব লাগিব। গতিকে বন্ধুসকল, হাইৰিচ এনেকুৱা এটা চিষ্টেম, একমাত্ৰ হাইৰিচ অবিহনে বেলেগ কোনো জেগাত আমি এইবাৰ উলিয়াব নোৱাৰিম। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, হাইৰিচে দিছে 3 ধৰণৰ ইনকাম: ফাৰ্ষ্ট পাৰ্চেছ ইনকাম, চেল্ফ পাৰ্চেছ ইনকাম, ৰিপাৰ্চেছ ইনকাম। ফাৰ্ষ্ট পাৰ্চেছ ইনকামটো ল'বলৈ হ'লে আমাৰ পান কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰৰ দ্বাৰাই এটা ID ক্ৰিয়েট কৰিব লাগিব, আৰু 2জন ব্যক্তি কাষ্টমাৰ বনাব লাগিব। জাষ্ট 2জন ব্যক্তি কাষ্টমাৰ হোৱাৰ লগে লগে আমাৰ 200 টকা ইনকাম আহি গ'ল। আৰু এই 2জন ব্যক্তি লেফ্ট আৰু ৰাইট, এই 2জন ব্যক্তিক ডুপ্লিকেশ্যন কৰাই যেতিয়া 2জন ব্যক্তি আনিব, এই 2জন ব্যক্তি অনাৰ লগে লগে আমাৰ 400 টকা ইনকাম আহিব। আৰু নেক্সটত এই 4জন ব্যক্তি যেতিয়া নেকি 2জনকৈ ব্যক্তি আনিব, নিজে কাষ্টমাৰ বনাব, তেতিয়া তেওঁৰ টিমত যেতিয়া 8জন মানুহ হ'ব, তেতিয়া আপোনাৰ
800 টকা ইনকাম আহি গ'ল। একেদৰে ডুপ্লিকেশ্যন কৰি বাঢ়ি গৈ 200 টকাৰ পৰা আমাৰ 5000 টকালৈকে এদিনত ইনকাম আহিব মাই ফ্ৰেণ্ড। এদিনত 5000 হ'লে মাহত 1.5 লাখ কোটি টকা ইনকাম কৰিব পাৰিব বন্ধুসকল। চাওক, আৰু যদি কোনোবাই বিচাৰে মাহত বেছিকৈ আয় কৰিব, তেনেহ'লে এটা পান কাৰ্ডৰ জৰিয়তে 3খনকৈ ID ক্ৰিয়েট কৰিব পাৰি বন্ধুসকল। 3খন ID ক্ৰিয়েট কৰিলে দিনত 15,000লৈকে ইনকাম কৰিব আৰু মাহত হ'ব 4.5 লাখ আৰু বছৰত 54 লাখ টকা ইনকাম কৰিব পাৰি বন্ধুসকল। তাৰ লগত যদি কোনোবাই বিচাৰে মই আৰু বেছি ID বনাম, তেনেহ'লে তাৰ বাবে কোম্পানী সুবিধা কৰি দিছে। যিকোনো মুহূৰ্তত যিকোনো সময়ত যিমান পাৰে আনলিমিটেড ID বনাই ল'ব পাৰে। তো বন্ধুসকল, ফাৰ্ষ্ট প্ৰডাক্ট চাওক, এতিয়া স্ক্ৰীনত দিয়া আছে বহুতো প্ৰডাক্ট। আপোনালোকে গুগলত চাৰ্চ কৰিব হাইৰিচ ফাৰ্ষ্ট প্ৰডাক্ট বুলি, বহুতো প্ৰডাক্ট আপুনি পাই যাব। তো বন্ধুসকল, এতিয়া আহিল দোকান বদলো সামান নেহি, অৰ্থাৎ আমি আল্টিমেটলি যিকোনো মুহূৰ্তত আমি কাস্টমাৰ হৈ আছো, যিকোনো দোকানৰ কাস্টমাৰ হৈ আছো। কিন্তু বন্ধুসকল, ট্ৰেডিশ্যনেল নেটৱৰ্কত যদি আমি কাস্টমাৰ হৈ থাকোঁ, তেনেহ'লে আমাৰ কি লাভ হ'ব বন্ধুসকল? এটা কথা উদাহৰণ দিছোঁ, গোটেই দিন মূৰৰ ঘাম ভৰিত পেলাই পৰিশ্ৰম কৰি আমি 100 টকা উপাৰ্জন কৰিছোঁ, যদি তাৰ পৰা মাত্ৰ 40 টকা আমি খাব পাৰিছোঁ আৰু 60 টকা বেলেগে খাইছে। কাৰণ চাওক, যিকোনো মেনুফেকচাৰে বস্তু তৈরি কৰাৰ পিছত CNF দিয়ে, তাৰপিছত এজেঞ্চি পায়, তাৰপিছত পায় ডিষ্ট্ৰিবিউটাৰে, তাৰপিছত হ'লচেলাৰ, তাৰপিছত ৰিটেলাৰ, তাৰপিছত আমি কাষ্টমাৰে পাই থাকোঁ। কিন্তু বন্ধুসকল, ইয়াত যাই 40 টকা বস্তু এটা আমি 100 টকাত কিনিব লাগে। কিন্তু ইয়াত ডাইৰেক্ট চেলিং নেটৱৰ্কত চাওক কিমান ধুনীয়া এটা চিষ্টেম দিয়া আছে যে আমি যদি ইয়াত কাষ্টমাৰ হৈ থাকোঁ, নিজে যদি বস্তু কিনো, ফাৰ্ষ্টলি আমি কি পাম? 2 পৰা 20% আমি ডিছকাউণ্ট পাম। ওৱাও বন্ধুসকল, কিমান ধুনীয়া এটা কথা। যিকোনো বস্তু আমি মাই ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া চাওক ৰিপাৰ্চেছ ইনকাম বুলি বুজোৱা হয় আমাৰ টিম হৈছে, আমাৰ যেতিয়া টিম হ'ব, এই টিমে যেতিয়া বজাৰ কৰিব, ইয়াৰ পৰা আমি এটা ইনকাম পাম। এই ইনকামটো জেনেৰেট হ'ব 18 নম্বৰলৈকে, 18 নম্বৰ জেনেৰেশ্যনলৈকে আমি ইনকাম পাই থাকিম। কেনেকৈ ইনকাম পাম? প্ৰথম কথাটো হ'ল বন্ধুসকল, আমি যেতিয়া নিজে কাষ্টমাৰ হোৱাৰ পিছত 2জন ব্যক্তিক কাষ্টমাৰ বনাইছোঁ, এই 2জন ব্যক্তি হ'ল আমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন আৰু ইয়াৰ পৰা পাম আমি 20%। ছেকেণ্ড জেনেৰেশ্যনৰ পৰা পাম আমি 15% আৰু থাৰ্ড জেনেৰেশ্যনৰ পৰা পাম 10%, ফ'ৰ্থ জেনেৰেশ্যনৰ পৰা 5%, ফাইভ জেনেৰেশ্যনৰ পৰা পাম 2.5%, 6 জেনেৰেশ্যনৰ পৰা পাম 2.5%, 7th লেভেলৰ পৰা পাম 2.5%, 8th লেভেলৰ পৰা পাম 2.5% আৰু 9ৰ পৰা লৈ 13 লেভেললৈকে আমি পাম 1.25% আৰু 14th লেভেলৰ পৰা 18th লেভেললৈকে আমি পাম 0.75%। বন্ধুসকল, এতিয়া চাওক, প্ৰত্যেকজন ব্যক্তিয়ে যদি 150 SIP কৰে, 150 SIP পইণ্টৰ বজাৰ কৰে, তেনেহ'লে আমি যদি এভাৰেজ হিচাপে এটা হিচাপ লগাওঁ, এভাৰেজ যদি আমাৰ 1 টকা ইনকাম আহে, তেনেহ'লে আমি কিমান ইনকাম হ'ব? আমাৰ মাহত ইনকাম হ'ব 7,86,731 টকা। বন্ধুসকল, ইয়াৰ বাবে নো কেপিং, নো মেচিং, আনলিমিটেড ডাইৰেক্ট স্পন্সৰিং, আনলিমিটেড ইনকাম। বন্ধুসকল, মাত্ৰ মাহত 500 টকা যদি আমি বজাৰ কৰি থাকোঁ, তেন্তে আমি এই ইনকামটো এদিন নহয় এদিন ল'বলৈ সক্ষম হ'ব পাৰিম। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াত কিছুমানে 2 মাহ, কিছুমানে 3 মাহ, কিছুমানে 4 মাহ, 6 মাহ, 1 বছৰ কাম কৰি যিহঁতে আগবাঢ়ি গৈছে, সেইসকল মানুহৰ ছবি দেখা পাইছে। ইয়াত আমাৰ মমিনুল ছাৰ, মহৰ ছাৰ আছে, মই নিজে আৰু আমাৰ BTID নুৰুল ইছলাম ছাৰ আৰু বহুতো ছাৰসকল আছে, বাইদেউসকল আছে। এই আমাৰ চাইদুল ছাৰ, শেখ শামছুল আলম ছাৰ আৰু বহুতো ছাৰ, যিসকলৰ নাম মই নাজানো। তো যিকি নহওক, এইসকল ব্যক্তি মাত্ৰ 2-3 মাহ, 4 মাহ, 5 মাহ কাম কৰাৰ পিছত ছাকচেছ হ'ব পাৰিছে। তো আমিও ছাকচেছ হ'ব পাৰিম।
তো বন্ধুসকল স্ক্ৰীণত চাব পাৰিছে নিশ্চয় আপোনালোকৰ পৰিচিত বহুত মানুহ আছে যিসকল ব্যক্তি আপোনালোকৰ পৰিচিত আৰু যাক আপোনাৰ মনোনীত পছন্দ হয় সেই ব্যক্তিসকলৰ লগত আপুনি নিশ্চয় কাৰোবাৰ না কাৰোবাৰ আপোনাৰ সম্পৰ্ক আছে সেইসকল ব্যক্তিৰ লগত আপোনালোকে যোগাযোগ কৰি নিজে আইডিখন বনাই লওক আৰু বিজনেছখন আগবঢ়াই যাওক। ফ্ৰেণ্ডছ চাওক বহুত ব্যক্তিসকল আছে সাকসেসফুল ব্যক্তিসকল আমাৰ ইয়াত আছে। আমাৰ নৰ্থ ইষ্টৰ প্ৰমোটাৰ মিষ্টাৰ আব্দুল জলিল ছাৰ আছে আৰু বহুতো ছাৰ বাইদেউসকল আছে। আপোনালোকে যোগাযোগ কৰি আপোনালোকে হাইৰিচত ইনভলভ হওক। কাৰণ চাওক এই যে এটা ছোৱালী মানুহ হৈ কাৰ পাই আছে আৰু এজন আমাৰ দিলীপ তিল ছাৰেও কাৰ পাই আছে। তো এখন গাড়ী আছে বিলাসী গাড়ী পাবলৈ কিমান যে কষ্ট কৰিবলগীয়া হয় আমি নিশ্চয় জানো। কিন্তু ইয়াত যদি আমি হাইৰিচৰ চিষ্টেমত কাম কৰি যাওঁ তেনেহ'লে দিন নহয় এদিন আমাৰ কাৰণে বিলাসী গাড়ী হৈ আছে।